আমি লগত বেলেগ কিবা মিক্স কৰি আনি কেনে মাংস খুৱাইছি কিন্তু ছোৱালীতে যাই কেনে ঘৰত কান্দি আছে চন্দন গৰু মাংস বুলি কৈছি আপুনি গৰু মাংস খুৱাইছে হিন্দু আমাৰ অসমীয়া হেৰি কালি কাবাৰ কিবা আনব কেতিয়াবা মণিপুৰে ড্ৰাগছ আনব কেতিয়াবা পিষ্টল আনি পায়খানাতে ল'ৰা ছোৱালী মাৰি পেলাব গতিকে নাগা আৰু এই কুকিত মণিপুৰীটো মোটামুটি ইয়াৰ পৰা বাহিৰ কৰিব লাগে আমি সেইটো জানো ইয়াৰ পৰা কুকিখিনি এডমিশ্যন লৈছে আগতে কিন্তু নাছিল স্কুলখন ধুনীয়াকৈ চলি আছিল যেতিয়াৰ পৰা কুকি মণিপুৰী নাগাখিনি ইয়াত এডমিশ্যন লৈছে ল'ৰা ছোৱালীখিনি তাৰপিছতে আমাৰ ল'ৰাখিনিৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে প্ৰতিবাৰে এই কুকিৰ তাৰমানে ষ্টুডেণ্ট এজনে কিবা গৰু মাংস আনি পেলাই আমাৰ হিন্দু ষ্টুডেণ্টক খুৱাইছে ৰাস্তাৰে গৈ থাকিলে স্কুলৰ ভিতৰত চাইড নিদিলে আমাৰ ল'ৰা ছোৱালী যেতিয়া গাঁৱতো অকণমান লগাই যায় তেতিয়াই মানে মণিপুৰী মাৰি দিয়ে ৰাণীৰ কাৰ্মেল স্কুলত গৌ মাংসক লৈ উত্তাল প্ৰতিবাদ অভিভাৱকৰ হিন্দু ছাত্ৰ ছাত্ৰীক হোষ্টেলৰ পৰাই যোগান ধৰে গৌ মাংস প্ৰিন্সিপালৰ ভূমিকাত সৰব শতাধিক অভিভাৱক হয় এয়া গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ৰাণীস্থিত কাৰ্মেল স্কুল এই স্কুলতে যোৱা 19 তাৰিখে সপ্তম শ্ৰেণীৰ হিন্দু ছাত্ৰ ছাত্ৰীক একে স্কুলৰে মণিপুৰী ছাত্ৰ ছাত্ৰীয়ে টিফিন টাইমত বলপূৰ্বকভাৱে গৌ মাংস খুৱায় পিছত অভিভাৱকসকলে এই কথা গম পোৱাত স্কুল কৰ্তৃপক্ষই ঘটনা গাপ দিয়াৰ চেষ্টা চলায় আনহাতে ভুক্তভোগী হিন্দু ছাত্ৰ ছাত্ৰীসকলক দাবী ধমকিয়ে প্ৰিন্সিপালে ঘটনা তল পেলাবলৈ চেষ্টা কৰে যদিও উপায়ন্তৰ হৈ ধৰ্মীয় আৱেগ অনুভূতিত আঘাত জন্মোৱা এই কাণ্ডৰ বিৰুদ্ধে মঙলবাৰে কাৰ্মেল স্কুলৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এইসকল অভিভাৱকে পিছত অভিভাৱকসকলে ৰাণীৰ আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে স্কুলখনৰ শিথিল নিয়ম কানুন ব্যৱস্থাই প্ৰায়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত অভিভাৱকসকলক চিন্তিত কৰি আহিছে কেতিয়াবা যদি ছাত্ৰ ছাত্ৰীক নিৰ্মম প্ৰহাৰ কেতিয়াবা আকৌ সামান্য কথাতে স্থানীয় শিক্ষক শিক্ষয়িত্ৰীক বহিষ্কাৰ কৰে মাচুল আদায় নিদিলে বহিষ্কাৰ কৰে পৰীক্ষাৰ পৰা মুঠতে অনগ্ৰসৰ গ্ৰামাঞ্চলৰ এইসকল ছাত্ৰ ছাত্ৰীৰ সৈতে শৈক্ষিক জীৱনক লৈ এইখন বিদ্যালয়ে চৰকাৰী নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই এক প্ৰকাৰ মুকলি ব্যৱসায় চলাই আছে উল্লেখ্য যে প্ৰায়েই এই কাৰ্মেল স্কুলৰ বিৰুদ্ধে পূৰ্বেও বহু গুৰুতৰ অভিযোগ উত্থাপিত হৈ থাকে যোৱাকালি গণ্ডগোলৰ কাৰণে যোৱা নাই খালি কথাটো জনাবহে গৈছিলোঁ যে কি কাৰণত তেওঁলোকে যদি তেওঁলোকৰ দোষে নাই তেওঁলোকে আজি কিয় পুলিচ মাতিলে কথাখিনি মানে গৰু মাংস আনিছিলে নেকি কি কৈছে ইয়াতে কি গৰু মাংস আনিছিলে নেকি গৰু মাংস আনিছিলে কোনে আনিছিলে এইটো মানে কুকিৰ ষ্টুডেণ্টে তাৰপিছত প্ৰিন্সিপালক কওঁ দেখি প্ৰিন্সিপালে যেতিয়া কৈছে মানে ষ্টুডেণ্টে যাই খাইছে তেওঁ যাই পেলাই কৈছে বাইদেউ মোক এইটো হেৰি গৰু মাংস খুৱাইছে এই নহয় নাই এইটো ছাগলী মাংস বুলি কৈছে প্ৰিন্সিপালে ছাগলী মাংস বুলি গাত দিছে এই স্কুলখনৰ বিৰুদ্ধে বহুত অভিযোগ আছে কি অভিযোগ আছে অভিযোগ মানে আমাৰ যদি আমাৰ ল'ৰা ছোৱালী যদি এতিয়া এটাই এডমিশ্যন দিব আহোঁ আমাৰ ল'ৰা ছোৱালী এডমিশ্যন নেদে কিন্তু কুকিৰ যদি ল'ৰা ছোৱালী এতিয়া এডমিশ্যন দিব আহে এতিয়া লগালগ এডমিশ্যন দিব আমাৰ ল'ৰা ছোৱালীক যদি তেওঁলোকৰ কুকিৰ ল'ৰা ছোৱালী অত্যাচাৰকৈ মাৰে মানে কোনো হেৰিয়ে নাই গুৰুত্বই নাই আমাৰ ল'ৰা ছোৱালী হাত ভাঙি দিলা ঠিক কৰি দিলা মাৰি পেলাই কুকিৰ ল'ৰাই তথাপি মানে কোনো গুৰুত্ব নাই মানে ৰাস্তাৰে গৈ থাকিলে স্কুলৰ ভিতৰত চাইড নিদিলে আমাৰ ল'ৰা ছোৱালী যেতিয়া গাঁৱতো অকণমান লগাই যায় তেতিয়াই মানে মণিপুৰী মাৰি দিয়ে এনেকুৱা হৈছে এতিয়া স্কুলত আগতে ঘূৰি ফুৰে ল'ৰা ছোৱালীখিনি ভিতৰত এতিয়া মণিপুৰী উৎপাতত ক্লাছৰুমতে বহি থাকে মোৰ ছোৱালীজনীয়ে সেনেকুৱা এয়া গাত লাগিলেই মাৰে চাইড নিদিয়ে আগে যাই থাকে যাই পেলাই আগভেটি ধৰে মণিপুৰী ল'ৰা ছোৱালীখিনি ৰাণীত কিমানমান আছে এনেকুৱা মানুহ মণিপুৰী এতিয়া কিমানমান আছে আহি আছে ঘৰ ভাড়া লৈ থাকে আছে কি নাই মণিপুৰী থাকিব নালাগে আমাৰ ঠাইত আৰু মণিপুৰী কিয় লাগে চৰকাৰে উচ্ছেদ কৰিছে কিন্তু আমাৰ পাব্লিকে কিছুমান ভাড়া দি আছে নহয় ভাড়াত আছে আমি লগত বেলেগ কিবা মিক্স কৰি আনি কেনে মাংস খুৱাইছি কিন্তু ছোৱালীতে যাই কেনে ঘৰত কান্দি আছে চন্দন গৰু মাংস বুলি কৈছি আপোনাৰ ছোৱালীটো আপোনাৰ ছোৱালীটোক খুৱাইছি কোন ক্লাছত পঢ়ে ক্লাছ 7 ত পঢ়ে ক্লাছ 7 ত পঢ়ে কিহৰ লগত খুৱাইছি দেখছা আমি লগত বুলি ভাবি আছা তাৰ মানে 7ৰ ঘৰত যাই কেনে এতিয়া কান্দি আছে কোনদিনা হৈছে ঘটনাটো বৃহস্পতিবাৰে কল নেকি বাবাৰে কলা আমাক ঘৰত যাই কেনে শুক্ৰবাৰে যাই কেনে কান্দি কেনে কৈ আছে কি বুলি কৈছে
এনেকৈ কুকি গিলা এনেকৈ কিবা মাংস দিছে আমি লগত আমি ময়ো নাজানো নাই আমাৰ টিফিনটো সেহেঁতিও খাই আমাৰ আৰু সিহঁতৰ টিফিনটো আমি খাম একেলগে তেতিয়া নাজানো ঘৰত যাই কেনে কান্দি আছে হোষ্টেলত থকা ছোৱালীবিলাক হোষ্টেলত থকা আছিল ন সিহঁতে হোষ্টেলত থকা আছিল হোষ্টেলত থকা আছিলে আমাৰ ছোৱালীটো হোষ্টেলত নাথাকে তো সিহঁতে হোষ্টেলৰ পৰা টিফিনটো লৈ আহিছে ক'ৰ পৰা এটা লৈ আনিছে সিহঁতিও নাজানে বোলে ভাগাই দিছে ল'ৰা ছোৱালী কেইটামানে খাইছে বৃষ্টিবাৰে ঘটনাটো বাবুতো মানে কি স্কুল ছুটি দিয়াৰ পিছত মায়েক কৈছে যে মায়ে আজি কিবা মাংস খালোঁ আৰু খোৱাৰ পিছতে গম পাওঁ যে গৰু মাংস ময়ো গম নাপাওঁ যে লগৰবিলাকে কৈছে এইটো গৰু মাংস এতিয়া মই বিলে নহয় 6-7জনমান ল'ৰাই খাইছে এতিয়া নামবিলাক জানে আজি গৰু মাংস খুৱাইছে হিন্দু আমাৰ অসমীয়া হেৰি কালি কাৰোবাৰ কিবা আনিব কেতিয়াবা মণিপুৰে ড্ৰাগছ আনিব কেতিয়াবা পিষ্টল আনি পায়খানাতে ল'ৰা ছোৱালী মাৰি পেলাব গতিকে নাগা আৰু এই কুকিটো মণিপুৰীটো মোটামুটি ইয়াৰ পৰা বাহিৰ কৰিব লাগে আমি সেইটোৱে জানো যদি সিহঁতক পঢ়াই আমাৰ ছোৱালীবিলাক ওলাই দিয়ক আমি যাম আৰু এটা কথা হ'ল কি প্ৰিন্সিপালটো বহুতে নেকলেছ চিন্ধি প্ৰিন্সিপালটো কৈছে কি এইটো ছাগলী মাংস হয় গৰু মাংস নহয় তো প্ৰিন্সিপালে কেনেকৈ গম পালে ছাগলী মাংস তো তাতে এটা তদন্ত কৰিব লাগে প্ৰিন্সিপালটো অলপ নেকলেচি কৰিছে আজি কালি আমি এইবিলাক জনোৱাৰ পিছত আজি পুলিচ CRP দিছে গতিকে প্ৰিন্সিপালটো অলপ ইমান ঠিক নহয় যেন লাগছে গতিকে প্ৰিন্সিপালটো ইয়াৰ পৰা বাহিৰ কৰিব লাগে আৰু নাগা যিবিলাক মণিপুৰী আছে এইবিলাক বাহিৰ কৰিব লাগে নহ'লে আমি আমাৰ যিবিলাক ষ্টুডেণ্ট আছে লোকেল আমি নাথাকোঁ তাৰমানে আমি ওলাই যাম তো সেইখিনিয়ে মই ক'ব লাগে মোৰ তদন্তটো ভালকৈ হ'ব লাগে স্কুলখনৰ ওপৰত স্কুল বন্ধ হ'ব নালাগে স্কুল আমাক লাগব আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত আছে নাগা আৰু মণিপুৰী কেইটা কাম নালাগে কেতিয়াবা ড্ৰাগছ খুৱাব কেতিয়াবা মাৰি পেলাব আমি যাম ডিউটি আমি কামত যাম হাজিৰা কৰিব যাম গম নাপাম শুনি আছোঁ মানে ইয়াতে যেতিয়াৰ পৰা কুকিখিনি এডমিশ্যন লৈছে আগতে কিন্তু নাছিল স্কুলখন ধুনীয়াকৈ চলি আছিল যেতিয়াৰ পৰা কুকি মণিপুৰী নাগাখিনি ইয়াত এডমিশ্যন লৈছে ল'ৰা ছোৱালীখিনি তাৰপিছতে আমাৰ ল'ৰাখিনিৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে আজি বোলে কোনোবা ল'ৰাক মাৰি পঠাইছে কালি বোলে কিবা এতিয়া গৰুৰ মাংস খোৱালৈকে আৰম্ভ হৈ গ'ল তেওঁলোকৰ এইবিলাক কি হৈছে তাৰমানে ইয়াতো কুকিখিনি সুৰক্ষা দিয়াৰ বাহিৰেতো এই স্কুলখনে বেলেগ একো কৰা নাই আজি ইমান দিনৰ পৰা আমাৰ ওচৰতে আছে হিন্দু মুছলিম গোটেইখিনি ইমান ধুনীয়াকৈ আমি বঢ়িয়াকৈ চলি আছিলোঁ আজিলৈকে একো হোৱা নাই এই যেতিয়াৰ পৰা কুকিখিনি ইয়াতে মানে এডমিশ্যন লৈ কুকি মণিপুৰীৰ ল'ৰাখিনি এডমিশ্যন লৈছে তেতিয়াৰ পৰা স্কুলখনত খালি আজি বোলে কোনোবাক মাৰি পঠাইছে কালি কিবা কৰিছে আজি বহুত ল'ৰাক মাৰি ঘৰত পঠাই দিছে আৰু এতিয়া গৰু মাংস আনি টিফিনত আনি পেলাই ল'ৰা ছোৱালীক খোৱা আৰম্ভ কৰিছে এইটো কি এনেকৈ হ'লে এইটো নহ'ব আমাৰ জাতিত আঘাত কৰিব ধৰিলে এতিয়া তেওঁলোকে আজি কেইদিন হ'ল আহি পেলাই আমাৰ জাতিত আঘাত কৰিলে তেওঁলোকে এইটো আমি মানি লোৱা নহ'ব নহয় মণিপুৰীখিনিক স্কুলৰ পৰা ওলাই দিয়ক আৰু নহ'লে এই স্কুলখন বন্ধ কৰি দিয়ক ঘৰত আহি পেলাই ল'ৰাটো সুধিলোঁ তহঁতে গৰু মাংস বুলি কেনেকৈ গম পালি তাৰপিছত ল'ৰাটো বোলে যেতিয়া টিফিন চেয়াৰ কৰে ল'ৰাটো লৈ কেনে খাইছে মানে খোৱাৰ পিছতে সি কৈছে যে এইটো মাংস বুলি কৈছিল মানে ল'ৰাটোক আমি ঘৰত আগতে জনাই থৈ দিছিলোঁ যে স্কুলত যদি কোনোবাই মাংস দিয়ে মাংস নাখাবি বুলি তাৰপিছত সি মাংস বুলি গম পাই ওলাই দি কেনে কৈছে যে এইটো মাংস হয় তাৰপিছত কোনোবাজনে তাৰমানে ওচৰতে কৈছে যে এইটো গৰু মাংস খালি তহঁতে বুলি কৈছে ষ্টুডেণ্টৰ ভিতৰতে কৈছে যে গৰু মাংস খাইছে বুলি এইটোতো আৰু ভুল কেতিয়াও নহয় ষ্টুডেণ্টে কৈ দিছে আৰু কুকি মণিপুৰীখিনি মাংস বাদে দি কুকি মণিপুৰী আমাক নালাগে এইখন স্কুলত আমিতো ইয়াৰ অপেনিং হোৱাৰ পৰাই দেখিছোঁ স্কুলখন এনেকুৱা নাছিল আজি 1 বছৰৰ পৰা স্কুলখন যিমান দুৰ্নীতি কৰি আছে মানে আজি যিমান বছৰ হ'ল সিমান বছৰৰ পৰা প্ৰথমৰ পৰা এনেকুৱা দুৰ্নীতি নাছিলেই আৰু মেইনলি এটাই ক'ব বিচাৰোঁ এই প্ৰিন্সিপালটো মানে একেবাৰে কাম নাই আমাৰ কাৰণে একেবাৰে কাম নাই প্ৰিন্সিপালটো মই বহুত কেইদিন ইয়াতে স্কুলত আহি কাজিয়া কৰিছোঁ পেৰেণ্টছ মিটিং দিব দিছোঁ আজিকালৈকে পেৰেণ্টছ মিটিং এখন নিদিলেই যি এইজন প্ৰিন্সিপাল আহিছে সেইজনে মানে আজিকালৈকে এখন পেৰেণ্টছ মিটিং নিদিলে নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ 365